तामुलपुर जारगाव गुदि फरायसालियाव सिखावनि उदखार गुदि फरायसालियाव सिखावफोरा माखासे बेसेनगोनां बेसादफोरखौ बुफायना गालांदों। तामुलपुर जिल्लानि सानजा जारगाव गुदि फरायसालियाव थांनाय रबिबारखालि हरनि समाव सिखाव खावनाय जाथाय सोमजियो। हरनि समाव फरायसालिनि थाला बुफायनानै फरायसालिनि मावख'निफ्राय गोबां लेखा फोरमान बिलाइफोरखौ खहा खालामनायजों लोगोसे फरायसालिनि माखासे बेसेनगोनां मुवा बेसादफोरखौबो बुफाय बुसि खालामना गालाङो। दिनै फुंनि समाव फरायसालिनि गाहाय फोरोंगिरिया फरायसालियाव फैनानै थालाफोरखौ बायनानै थानायखौ नुजेनो आरो लोगो लोगोनो फरायसालिनि सामलाय आफादजों लोगोसे ओनसोलनि रायजो राजाफोरनो खौरां हरो। ओनसोलनि सुबुंफोरा फोरमायनाय बायदिब्ला बेनि सिगां समफोरावबो सिखावफोरा बेफोरबायदिनो खेबथाम सिखाव खावदोंमोन। बे जाथायनि हेंथायै फरायसालिनि गाहाय फोरोंगिरिया तामुलपुर पुलिस थानायाव इजाहार थिसननायजों लोगोसे बे जाथायनि सायाव गुबैयै बिजिरनो खुंथायनिसिम खावलायहरो। যোৱাকালি এই গেটটোৰ তালা ভাঙিছে যোৱা ৰাতি আৰু তাৰপিছত তাৰে দৰ্জাৰো তালা ভাঙিছে অফিচ ৰুমৰ। ইয়াৰ আগতে আকৌ তিনিবাৰো এনেকুৱা ধৰণৰ ঘটনা হৈছে বিদ্যালয়খনত আৰু তাৰ কিছুমান বস্তু নষ্ট কৰি থৈ গৈছে, যিবিলাক কিতাপ বহী কিবা কিবি এনেকুৱা ধৰণৰ বস্তুবিলাক গডৰেজৰ তালাও ভাঙিছে। তালা ভাঙি যিবিলাক অফিচৰ নথি পত্ৰ আছিল সেইবিলাকো লণ্ড ভণ্ড কৰি থৈ গৈছে। এতিয়া আমি দেখা পাওঁ, মোক আজি ৰাতিপুৱাই আগতো মাতিছিল, আগতো মই চাই গৈছিলোঁ। আজি আমাৰ স্কুলৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকে মোক জনালে যে আপুনি আহক চাই যাওক। মই সেই হিচাপে মই চাব আহিলোঁ। চাব আহি দেখোঁ যে গোটেই বস্তুবিলাক লণ্ড ভণ্ড হৈ আছে। কি ক'ব প্ৰশাসন? হ'ল ইয়াত এটা যি ব্যক্তিয়ে এইবিলাক কৰি আছে এই ব্যক্তিক কঠোৰ শাস্তি দিয়াৰ কাৰণে আমি প্ৰশাসনক দাবী জনাম। এই ব্যক্তিজনক যাতে কঠোৰ শাস্তি দিয়ে, কাৰণ এই বিদ্যালয়খনত ল'ৰা ছোৱালী ইয়াত শিক্ষাদান কৰে সকলোৰে, কিন্তু এই বিদ্যালয়খনত যদি এনেকুৱা ধৰণৰ এটা উপদ্ৰৱ চলি থাকে এই বিদ্যালয়খন কেনেকৈ চলিব? শিক্ষক শিক্ষয়িত্ৰীসকলে কেনেকৈ শিক্ষাদান কৰিব ছাত্ৰ ছাত্ৰীক? ৰাতিপুৱা বেছি 9টামান বজাত আহি মই দেখা পাওঁ গেটৰ তালাটো ভঙা আছে আৰু কিছুমান গোটাই বস্তু পাতি লণ্ড ভণ্ড হৈছে। আজি মোটামুটি 4বাৰ হ'ল আজি বিদ্যালয়খনত কি কি বস্তু এনে? বিদ্যালয়খনত আপোনাৰ আচবাব আছিল, লাইটটো ভাঙিছে, গডৰেজৰ তালা ভাঙিছে, কিতাপ পত্ৰ গোটেইখিনি বস্তু লণ্ড ভণ্ড